নমস্কাৰ বন্ধুসকল আপোনাক সকলোকে মই হেল্প ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এতিয়া আপোনালোকে যদি আপুনি আমাৰ ফেচবুক পেজত চাই আছে তেন্তে আপোনাক স্বাগতম জনাইছোঁ আমাৰ ফেচবুক পেজ হেল্প আৰু বন্ধুসকল আপোনালোকৰ মাজত বহুতো এটা কমেণ্ট আহি আছে বা কমনতে এটা কুৱেশ্যন হৈছে যে যদি আপোনালোকে NSP স্কলাৰশ্বিপ কৰিছিল আৰু সেই কমেণ্ট বহুত বেছি আহিছে যে মোৰ লগৰবিলাকৰ স্কলাৰশ্বিপৰ এমাউণ্ট সোমাই গ'ল মোৰ এতিয়ালৈকে কিয় সোমোৱা নাই বা মই যোৱা বছৰ এপ্লাই কৰিছিলোঁ NSP এতিয়ালৈকে মোৰ কিয় সোমোৱা নাই কেতিয়া সোমাব মানে এনেকুৱা বহুত বেছি কমেণ্ট আহি আছিলে তো সেই কমেণ্টখিনিৰ উত্তৰ মই এই ভিডিঅ'টো যোগেদি দিব চেষ্টা কৰিম যে আপোনালোকে যোনটো স্কলাৰশ্বিপ এপ্লাই কৰিছিলে সেই স্কলাৰশ্বিপৰ এমাউণ্ট আপোনালোকৰ তাতে কিয় সোমোৱা নাই কিয় সোমাব নে নোসোমাই ৰিজেক্ট হ'ল নেকি আপোনালোকে কেনেকৈ চাব পাৰিব আৰু লগৰখিনি সোমালে আপোনালোকে এতিয়া কিয় সোমোৱা নাই সকলোখিনি কথা ভালদৰে ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব তো আমি ল'ব পলম নকৰি নতুন ভিডিঅ'টো আৰম্ভ কৰি লওঁ এতিয়া পোনপ্ৰথমে কথা যে যোনটো OBC স্কলাৰশ্বিপটো সেই স্কলাৰশ্বিপটো অলপ খেলিমেলি হৈ আছে আৰু সেই খেলিমেলি কি হৈছে পোনপ্ৰথমে OBC যোনটো স্কলাৰশ্বিপ আছিল যোনবিলাক কৰিছে সেইসকলে গম পাব তাত আপোনালোকৰ যোনটো এমাউণ্ট আছিলে সেই এমাউণ্টটো 22,000 আপোনালোকৰ 24,000 21,000 এনেকুৱা এমাউণ্ট এটা দেখাইছিল 20,000 এনেকুৱা এমাউণ্ট এটা দেখাই আছিলে কিন্তু সেই এমাউণ্টটো কি হৈছিল কেইদিনমানৰ আগতে আপোনালোকৰ চেঞ্জিং কৰি আকৌ হেৰি কৰি পেলাই 2,000 2,500 3,500 3,000 1,500 2,000 এনেকুৱা লৈ আহি গৈছে তো পোনপ্ৰথমে সেইটো এটা বহুত ডাঙৰ খেলিমেলি হৈ আছে আৰু সেইটো ওপৰৰ পৰা হৈছে কোনো তলত খেলিমেলি কৰা নাছিল চিম্পলি যোনটো এমাউণ্ট লিখা আছে এতিয়া আপোনালোকে সেই 21,000 নাপায় 2,000 3,000 যোনটো এমাউণ্ট আছে সেই এমাউণ্টটো আহি যাব এতিয়া দুই নম্বৰ কুৱেশ্যনটো হৈছে যে এই যোনটো এমাউণ্টটো সেইটো আমাৰ লগৰ বহুতে সোমাই গ'ল এইটো কুৱেশ্যনে বহুত বেছি আছে যে লগৰ বহুতে সোমাই গ'ল মই এতিয়ালৈকে কিয় সোমোৱা নাই বা আমি এতিয়ালৈকে কিয় পোৱা নাই তো চাওক এই যোনটো NSP স্কলাৰশ্বিপটো হয় সেইটো লগৰ হিচাপত নিদিয়ে অল ইণ্ডিয়া বেচিছৰ হিচাপত দিয়ে মানে কোনো কলেজৰ হিচাপত মানে বেচিছত নিদিয়ে তো চিম্পলি আপোনাৰ যদি লগৰ কাৰোবাৰ সোমাই গৈছে আপোনাৰ হয়তো 1-1.5 মাহ পিছত সোমাব পাৰে কাৰণ এই যোনটো কথাটো সেইটো মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ কাৰণ যোনটো আমি NSP স্কলাৰশ্বিপৰ ইষ্টাণ্ডাৰ্ড পইচাটো পাইছিলোঁ মই OBC বুলি কৈ দিছোঁ কাৰণ OBC খেলিমেলি হৈ আছে কিন্তু আপোনাৰ সকলোবিলাক স্কলাৰশ্বিপৰ ক্ষেত্ৰত এনেকুৱাই হয় NSP আণ্ডাৰ লাগিলে আপুনি মাইনৰিটি কৰক লাগিলে ইষ্টাণ্ডাৰ্ড হওক বা OBC SC ST বা আপোনালোকৰ যোনকেইটা বেলেগ স্কলাৰশ্বিপ আছে NSP আণ্ডাৰ কি হয় ইয়াত চাগে যদি আপোনালোকৰ স্কলাৰশ্বিপটো লগৰ কোনোবাই পাইছে কিন্তু আমাৰ যদি আমি পাইছিলোঁ আমি যোনটো NSP ইষ্টাণ্ডাৰ্ড এমাউণ্টটো পাইছিলোঁ কেতিয়া মানে ধৰক এসপ্তাহ আগত পাই গৈছিল তাৰ পিছত আমি পাইছিলোঁ তাৰ পিছত আমাৰ পিছতো বহুতে 1 মাহ পিছত পাইছিল তো তেনেকুৱা টাইপৰ হয় তো চিম্পলি আপোনালোকৰ কি হৈছে যদি আপোনালোকক ৰিজেক্ট হোৱা নাই যদি আপোনালোকৰ আণ্ডাৰ প্ৰচেছিং উইথ এজেঞ্চি দেখাই আছে তেন্তে আপোনালোকৰ পোৱা চান্স এতিয়ালৈকে আছে আৰু চিম্পলি আপোনালোকে এই ষ্টেটাছটো আপুনি কেনেকৈ চেক কৰিব যে আপোনাৰ ৰিজেক্ট হ'ল নেকি বা আণ্ডাৰ প্ৰচেছিং উইথ এজেঞ্চি দেখাই আছে নে বেংক দেখাই আছে সেই ষ্টেটাছটো আপুনি চিম্পলি PFMS-ত চেক কৰিব পাৰিব সেইটোকে মই আপোনাক বৰ্তমান দেখুৱাই দিছোঁ আপোনালোকে এনেকৈ ষ্টেটাছটো চেক কৰি পেলাই আপুনি জানিব পাৰিব যে আপোনাৰ ৰিজেক্ট হৈছে নেকি বা আপোনালোকৰ এজেঞ্চিৰ সৈতে প্ৰচেছিং হৈ আছে নে বেংকৰ সৈতে প্ৰচেছিং হৈ আছে চাগে প্ৰচেছিং দুটা টাইপত হয় পোনপ্ৰথমেতো আপোনালোকৰ ৰিজেক্ট দিলেতো ডাইৰেক্ট ৰিজেক্ট বুলি দেখাব দিব নহ'লে আপোনালোকৰ প্ৰচেছিং উইথ এজেঞ্চি বা আপোনালোকৰ প্ৰচেছিং উইথ বেংক দেখাব চিম্পলি আপোনাৰ প্ৰচেছিং উইথ এজেঞ্চি যদি দেখায় তেন্তে আপুনি ধৰক এমাউণ্টটো পোৱা চান্স থাকে মানে পাব আগলৈ ফিউচাৰ আৰু যদি আপোনাৰ প্ৰচেছিং উইথ বেংক দেখাই থাকে তেন্তে আপুনি এমাউণ্টটো এসপ্তাহমানৰ ভিতৰতে পাই যাব আৰু ফিক্স হৈ থাকে আৰু এমাউণ্টটো পাবই প্ৰচেছিং উইথ এজেঞ্চিটো আপোনালোকৰ হয়তো কেঞ্চেল হৈ যাব পাৰে ৰিজেক্ট হৈ যাব পাৰে কিন্তু যোনটো প্ৰচেছিং উইথ বেংক যদি আপোনাৰ হৈ থাকে তেন্তে আপোনাৰ এমাউণ্টটো এসপ্তাহ 3 দিনমানৰ ভিতৰতে পাই যাব কোনো ধৰণৰ কেঞ্চেল হোৱাৰ চান্স তেতিয়া নাথাকে হয় এটা কাৰণে কেঞ্চেল হ'ব পাৰে যদি আপোনাৰ বেংক একাউণ্টটো মাইনৰ হৈ থাকে যদি আপোনাৰ বেংক একাউণ্টটো আণ্ডাৰ প্ৰচেছিং উইথ বেংক দেখাই আছে কিন্তু আপোনাৰ বেংক একাউণ্টটো মাইনৰ আছিলে বা বেংক একাউণ্টটো আপোনাৰ বন্ধ হৈ আছে আপুনি চলাই তেনেকুৱা যদি প্ৰব্লেম থাকে তেতিয়া আপোনাৰ কেঞ্চেল হৈ যাব পাৰে তো চিম্পলি আপোনাৰ যদি প্ৰচেছিং উইথ বেংক দেখাই আছে তেন্তে আপুনি অতি সোনকালে আপোনাৰ যদি বেংক একাউণ্টটো মাইনৰ আছে সেইটো আপুনি মেজৰ কৰি দিয়ক আৰু যদি আপোনাৰ বেংক একাউণ্টটো যদি আপুনি বন্ধ হৈ আছে ইনকেছ কিবা কাৰণে বন্ধ হৈছে আপুনি KYC দি পেলাই সেই বন্ধটো একাউণ্ট যদি ব্লক হৈ আছে খুলি দিয়ক কাৰণ আপোনাৰ যদি সেই দুটা প্ৰব্লেম হৈ থাকে তেতিয়া আপুনি আণ্ডাৰ প্ৰচেছিং উইথ বেংক হৈ থকাৰ পিছতো কেঞ্চেল হৈ যোৱাৰ চান্স থাকে তো চিম্পলি আপোনাৰ পোনপ্ৰথমে হয় আণ্ডাৰ প্ৰচেছিং উইথ এজেঞ্চি আৰু এজেঞ্চি পিছতে ট্ৰেন্সফাৰ হ'ব আণ্ডাৰ প্ৰচেছিং উইথ বেংক আৰু বেংকৰ পিছতে আপোনাৰ চিম্পলি একাউণ্টত পইচাটো সোমাই যায় এই পইচাটো আপোনাৰ কিছুমানৰ হয়তো 1 মাহ আগতো সোমাই যাব পাৰে আৰু কিছুমানৰ হয়তো 1-1.5 মাহ পিছতো সোমাব পাৰে যেতিয়ালৈকে আপোনাৰ ৰিজেক্ট নাহে তেতিয়ালৈকে আপোনাৰ চিন্তা কৰিবলগীয়া বিষয় নাথাকে আৰু যদি আপোনাৰ ৰিজেক্ট আহি গৈছে কোনটো কাৰণৰ কাৰণে ৰিজেক্ট আহে সেই ৰিজনটো লিখা থাকে তাত চিম্পলি আপুনি PFMS যেতিয়া চেক কৰিব তাত আপোনাৰ ৰিজেক্টৰ কাৰণটো কিহৰ কাৰণে ৰিজেক্ট হৈছে নে সেইটো আপুনি চেক কৰি ল'ব পাৰিব ধৰক আপোনাৰ বেংকৰ কাৰণে ৰিজেক্ট হ'লে বেংকৰ কাৰণে লিখা থাকিব যদি আপোনাৰ ডকুমেণ্টছৰ কাৰণে ৰিজেক্ট হৈছে বা যদি এজেঞ্চি ফালৰ পৰা ৰিজেক্ট কৰি দিছে কেতিয়াবা এজেঞ্চি ফালৰ পৰা সকলোবিলাক ষ্টুডেণ্টকে ৰিজেক্ট কৰি দিয়া হয় তো চিম্পলি তেতিয়া এজেঞ্চি ফালৰ পৰা ৰিজেক্ট মানে কি হৈছে এজেঞ্চি ফালৰ পৰা ৰিজেক্ট আহিছে বুলি ৰিজনটো লিখা থাকিব তো এইকেইটা আছিলে আপোনাৰ কাৰণকেইটা আপোনালোকে যদি আপোনাৰ এমাউণ্টটো সোমোৱা আপুনি চিন্তা কৰিব কোনো ধৰণৰ হেৰি নাইকিয়া যে আপোনাৰ নোসোমাব নেকি তেনেকুৱা নহয় কেতিয়াবা কিছুমান আগত সোমাই যায় কেতিয়াবা কিছুমান পিছত সোমাই যায় এইটো এক্সপিৰিয়েঞ্চ মই নিজৰ ফালৰ পৰা কৈছোঁ কাৰণ আমাৰ যেতিয়া NSP পেমেণ্ট সোমাইছিল কিছুমানৰ 1-1.5 মাহ আগত সোমাই গৈছিল আমাৰ 1 মাহ পিছত সোমাইছিল আৰু আমাতকৈ পিছত সোমোৱা ল'ৰা ছোৱালী আছিলে আৰু এতিয়া আপোনাক চালে কেনেকৈ আপুনি নিজৰ ষ্টেটাছটো আপুনি চেক কৰিব পাৰিব আপোনাৰ বেংক হৈ আছে নে এজেঞ্চি হৈ আছে নে বা ৰিজেক্ট হৈছে চিম্পলি আপুনি এই প্ৰচেছটোৰ যোগেদি যোনটো ষ্টেটাছ আছে সেইটো চেক কৰিব পাৰিব যোনটো ৱেবছাইটটো খুলি যোৱালে এনেকুৱা এটা আপোনালোকৰ হোম পেজ দেখা পাব পাব্লিক ফাইনেন্স মেনেজমেণ্ট চিষ্টেম আৰু ইয়াতে আপুনি সকলোবিলাক যোনবিলাক স্কলাৰশ্বিপ আছে NSP আণ্ডাৰত সেই স্কলাৰশ্বিপৰ যোনটো ষ্টেটাছটো আপুনি চেক কৰিব পাৰিব তো চিম্পলি আপুনি তললৈ স্ক্ৰল কৰিব মানে পে'মেণ্টৰ ষ্টেটাছটো ইয়াত আছে চাওক আপোনাৰ ন' ইয়ৰ পে'মেণ্ট ট্ৰেক NSP পে'মেণ্ট তো চিম্পলি আপুনি ট্ৰেক NSP পে'মেণ্টত আপুনি ক্লিক কৰিব
ক্লিক কৰি পেলাই তেনেকুৱা নহয় যে আপুনি OBC-টোৱে পাৰিব ইষ্টাণ্ডাৰ্ডটোৱে পাৰিব যদি আপুনি ইষ্টাণ্ডাৰ্ড কৰিছে যদি আপুনি মাইনৰিটিজ কৰিছে মাইনৰিটিজটো আপুনি ইয়াত চেক কৰিব পাৰিব চিম্পলি আপুনি প্ৰথমতে কি কৰিব লাগিব যোনটো বেংক একাউণ্ট দিছে সেই বেংক একাউণ্টটো কোনটো বেংকৰ আণ্ডাৰত হয় ইউনাইটেড বেংক হয় নে পাঞ্জাৱ নেশ্যনেল বেংক হয় নে ষ্টেট বেংক হয় চিম্পলি আপুনি সেইটো বেংক একাউণ্টটো কোনটো বেংক আণ্ডাৰ সেইটো আপুনি ইয়াত লিখিব লাগিব তো চিম্পলি মই ষ্টেট বেংক লিখিছোঁ মোৰ যেটো ষ্টেট বেংক হয় ষ্টেট বেংক অফ ইণ্ডিয়া তো আপুনি সিলেক্ট কৰি ল'ব ষ্টেট বেংকটো তাৰপিছত দিছে একাউণ্ট নম্বৰটো আপুনি ইয়াত ফিল কৰিব লাগিব কোনটো বেংক একাউণ্ট আপুনি দিছিলে NSP তো চিম্পলি মই নিজৰ বেংক একাউণ্টটো ইয়াত দি লৈছোঁ তাৰপিছত দিছে NSP এপ্লিকেশ্যন আইডিটো আপুনি দিব লাগিব কোনটো এপ্লিকেশ্যন আইডি আপুনি আপোনাৰ ধৰক আপুনি যোনটো এপ্লিকেশ্যন আইডি আছিলে OBC হওক বা NSP যোনটো ইষ্টাণ্ডাৰ্ড হওক সেই এপ্লিকেশ্যন আইডিটো আপুনি ইয়াত সিলেক্ট কৰি ল'ব সিলেক্ট কৰি পেলাই যোনটো আপোনালোকৰ চাওক ইয়াত আছে ৱৰ্ড ভেৰিফিকেশ্যন এই যোনটো আপোনাৰ কেপচাটো আছে সেই কেপচাটো আপুনি ফিল কৰি আপুনি চিম্পলি চাৰ্জত ক্লিক কৰি দিব লাগিব সাৰ্চ কৰিলে আপোনাৰ যোনটো NSP পেমেণ্টৰ ট্ৰেকটো আপোনাৰ কিয়ালৈকে হৈ আছে সেইটো আপোনাৰ চিম্পলি এনেকৈ লিষ্টখন তাত দেখাই দিব চাওক এখন ইয়াত আহিছে ইয়াত আপুনি গোটেই পেমেণ্টটো আপুনি চাব পাৰিব একাউণ্ট নাম্বাৰটো নামটো আপোনাৰ স্কিম আপুনি কোনটো কৰিছে মই চাওক UGC-টো কৰিছোঁ ইয়াত ওলাই আছে পাৰপজটো হৈছে কোনটো আপোনালোকৰ ইষ্টাণ্ডাৰ্ডটো কৰিছোঁ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ ফালে দিয়া আৰু গোটেইখিনি ইয়াত আপোনালোকৰ লিখা থাকিব আৰু চিম্পলি চাওক এমাউণ্টটো 54,000 পেমেণ্ট ৰিজেক্ট বা এজেঞ্চি দেখাই আছে মোৰটো আমাৰ কি আমাৰ 2018 যোনসকলে এপ্লাই প্ৰথম যোনটো এমাউণ্ট আছিলে সেইটো ৰিজেক্ট কৰাইছিল সকলোৰে সেইকাৰণে পেমেণ্ট ৰিজেক্ট বা এজেঞ্চি লিখা আছে তো চিম্পলি আপুনি কি কৰিব পাৰিব আৰু পোৱা পেমেণ্ট কেইটা দেখুৱা নাই বৰ্তমান চিম্পলি আপুনি কি কৰিব পাৰিব ইয়াত আপুনি এই যোনটো এইখন আহিব ইয়াতে আপোনাৰ নিজৰ যোনটো পেমেণ্টৰ ষ্টেটাছটো সেইটো আপুনি চেক কৰিব পাৰিব ইয়াত আপোনাৰ পেমেণ্ট ফেইল্ড বা এজেঞ্চি দেখাই আছে নে প্ৰচেছিং উইথ এজেঞ্চি দেখাই আছে নে আপোনাৰ প্ৰচেছিং উইথ বেংক দেখাই আছে আপুনি চিম্পলি নিজৰ ষ্টেটাছটো চেক কৰিব আৰু যদি আপোনাৰ ৰিজেক্ট হৈছে ৰিজেক্টটো চাওক ফেইলাৰ ৰিজন বুলি এটা অপশ্যন আছে ইয়াত আপোনাৰ দেখাই থাকিব আমাৰ যিহেতু আপোনালোকৰ ৰিজেক্ট বা এজেঞ্চি কৰিছে সেইকাৰণে ডাইৰেক্ট ইয়াতে ৰিজনটো লিখি দিয়া হৈছে যদি আপোনাৰ বেলেগ কাৰণত ৰিজন আছে তেন্তে ধৰক বেংকৰ কাৰণত আপোনাৰ ৰিজেক্ট হৈছে বেলেগ কাৰণে যদি আপোনাৰ ৰিজেক্ট হয় চিম্পলি আপোনাৰ ফেইলাৰ ৰিজনটো ইয়াত আপোনাৰ লিখা থাকিব তেনেকৈ আপুনি যোনটো পেমেণ্টটো সেই পেমেণ্টৰ ষ্টেটাছটো আপুনি কিমানখিনিলৈকে হৈছে নে আপোনাৰ ৰিজেক্ট হৈছে আপুনি সেইটো চেক কৰিব পাৰিব এইটো আছিলে আপোনাৰ PFMS বা আপোনালোকৰ ষ্টেটাছটো আপোনাৰ NSP যোনটো ষ্টেটাছটো পেমেণ্টৰ ষ্টেটাছটো আপুনি ট্ৰেক কৰিব পৰা চিষ্টেমটো তো এই ভিডিওটো ইমানখিনি আছিলে ভিডিওটো সম্পূৰ্ণ হৈছে সকলোকে ধন্যবাদ আপোনাৰ প্ৰচেছটো দেখাই দিবলৈ চেষ্টা কৰা যোনসকলে মানে চিন্তিত হৈ আছিলে যে আমাৰ কিয় সোমোৱা নাই লগৰ সোমাই গ'ল সেইখিনি আপোনাক ভালদৰে কৰিবলৈ চেষ্টা কৰিলোঁ এতিয়া যদি আপোনাক কিবা সুধিবলগীয়া আছে চিম্পলি আপুনি কমেণ্টৰ যোগেদি সুধিব পাৰিব সেই কমেণ্টৰ ৰিপ্লাই দিবলৈ মই চেষ্টা কৰিম তো ইমানখিনি আছিলে ভিডিওটো সম্পূৰ্ণ সকলোকে ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব সকলোৰে সৈতে আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা চেনেল ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিও আগলৈকো পাই থাকিব পাৰে তো আপোনালোকক মই এটা নতুন ইনফৰমেশ্যন সম্বন্ধে তেতিয়ালৈকে জয় অসম